তো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মানে মাঘ বিহু আপোনালোকৰ কেনেকুৱা গ'ল? আমাৰ ফালে বহুত ভালেই গ'ল। আপোনালোকৰ ফালে মাঘ বিহু কেনেকুৱা গ'ল কমেণ্ট কৰি জনাব। মানে আমাৰ মাঘ বিহু গ'ল যিহেতু আমাৰ মানে ক্লিপ কেইটামান লৈ থৈছিলোঁ। মাঘ বিহুটো আমিনো কেনেকুৱা মানে উৰুকাৰ নিশাটো আমি কেনেদৰে মানে উদযাপন কৰিলোঁ, চ' সেই ভিডিঅ'টো আপোনালোকক দেখাম। ব'লক এতিয়া মাঘ বিহু উৰুকালৈ যাম। আমি ভেলাঘৰ উপস্থিত হৈ দেখিছিলোঁ যে একদম পূৰা মাছ চাছ একদম দনিকণা মাছৰ পৰা ধৰি ডাঙৰ মাছলৈ চব একদম সাজু কৰি থৈছিলে। আলু, বিলাহী, ধনিয়া, তেলৰ বটল একদম এইটো ব্ৰইলাৰ মুৰ্গীটো চাওক জহনি। তো বন্ধুসকল, এই ব্ৰইলাৰ মুৰ্গীটো অকলে আছে, এইখিনি দনিকণা মাছ, এইখিনি বিলাহী, তেলৰ বটল, এইখিনি ধনিয়া চনিয়া আছে। এয়া চাওক ব্ৰইলাৰ মুৰ্গীটো জহনিটো আজি গলি আৰু তই। তো বন্ধুসকল, এয়া চাওক গাহৰি মাংস আৰু এইটো ডঙৰ একদম এইটো কি মাছ নাজানো, এইখিনি দনিকণা মাছ, তাৰপিছত এইখিনি বিলাহী, আলু, নিমখ চিমখ আৰু এইখিনি জলকীয়া, এইটো গ্লাছ, এইটো ব্ৰইলাৰটো জহনিটো আজি মৰিব। তাৰপিছত এইটো ডিছ চিছ আছে এইফালে, তাৰপিছত এয়া দিছে গাহৰি মাংস আহা। তো বন্ধুসকল, আমাৰ ভেলাঘৰটো দেখাই থৈ আহোঁ ব'লক অকণমান আপোনালোকক। একদম এইটো আমাৰ চাৰি কাষৰ মানে ভেলাঘৰটো চৌপাশৰ দৃশ্য, এইটো মানে আমাৰ ভেলাঘৰটো এইফালে টিপাল দিয়ে বনাইছোঁ আৰু নৰ্মেলকৈ। তাৰপিছত এই ভিতৰলৈ চাব পাৰে, ভিতৰত ইয়াত মানে শুম ৰাতি আমি। সেয়া বৰমায়ে কিবা কাটি আছে, ব'লক বৰমাৰ ওচৰলৈ যাওঁ। এইটো মানে আমাৰ ভেলাঘৰটো। এয়া বৰমায়ে চাওক, এয়া আলু বখলিয়াই আছে ৰাতি খানাৰ লগত খাবলৈ মানে বৰমায়ে আলু বখলিয়াই আছে। তাৰপিছত এইফালেতো ইয়াত আমি ৰান্ধিম মানে এখন চৌকা টৌকা খানি মানে কেৰাহী চেৰাহী সাজু কৰি থৈছে, দেখিছে নাই? এইকণতে আমি ৰান্ধিম। এইটো আমাৰ বিখ্যাত মেজিটো কাইলৈ ৰাতিপুৱা যিহেতু জ্বলাম, এইটো মেজি আমি মানে জ্বলাম। এইটো দেখিছে না মেজিটো আমি একদম কি ধুনীয়াকৈ বনাইছোঁ, দেখিছে? আপোনালোকৰ ঘৰফালে মেজি চেজি বনাইছে নাই বাৰু? আমাৰ একদম মেজি একদম জুই মেজি কৈছোঁ নহয়। কিন্তু চাই থাকক আপোনালোকে, ৰাতিপুৱা মানে জ্বলাম এইটো, আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো এইটো দেখিছে নাই, ইয়াত জ্বলাই দিম ভুম ভুমকৈ, তলত বাঁহ খৰি দিয়া আছে বাৰু। ব'লক এতিয়া সন্ধিয়া লগ পাওক। বন্ধুসকল, লাহেকৈ সন্ধিয়া নামি আহিলে, ব'লক এতিয়া আমি মানে উৰুকাৰ খানাটো খাবলৈ যাম। মানে গা পা ধুই মানে একদম ধুনীয়া বিহু বুলি একদম ফ্ৰেছ হৈ আহিছোঁ। চ' এতিয়া খানা চানা বনাব, মানে মানুহ চানুহ আহি গৈছে। চ' ব'লক খানা খাব যাওঁ। মানে বন্ধুসকল, এতিয়াই খানা নহয় আৰু ৰাতি হ'ব। মানে ৰাতি খাই বৈ মানে ভেলাঘৰত আমি শুই থাকিম। চ' এতিয়া মানে অলপ যা যোগাৰ কৰিব আছে না, এই যা যোগাৰখিনি আমি কৰি আহোঁগৈ। মানে বস্তু চস্তু বনাব লাগিব না, এইবিলাক অকণমান সহায় কৰি দিব লাগিব, সেইটো কৰি আহোঁ ব'লক। তো বন্ধুসকল, এইখিনি দেখিছে নাই মাংস, এতিয়া মানে আমি বনাম একদম কেৰাহী পাতিমেই। এতিয়া চাওক, কেৰাহী পাতি আমি বনাই দিছোঁ আৰু এসোপা মাংস চাওক, দেখিছে? মাছ আৰু মাংস দুইটা কাটি মেলি মানে এতিয়া হৈ গ'ল। এতিয়া আমি বনাব লাগে বস্তুটো। এতিয়া চব কলপাতত কাটি দিলোঁ। এইফালে মানুহ চানুহ একদম ফূৰ্তি কৰি আছে চবেই, আমাৰ মানে গাঁৱৰ পৰিয়ালটোৱে, আমি পৰিয়ালটো মিলিহে খাইছোঁ। তো এতিয়া আমি কেৰাহী পাতি দিলোঁ, দেখিছে নাই? জুই জ্বলি গ'ল, কেৰাহী পাতিম আৰু এখন কেৰাহী পাতিয়ে থৈছোঁ। এইবিলাক মানে আমাৰ হাঁহ সৰঞ্জামবোৰ ৰাতি খানা খাবলৈ, মানে এইবিলাক হাঁহ সৰঞ্জামবিলাক, এইবিলাক মানে মাছ চাছ ফ্ৰাই কৰি আছে, দেখিছে নাই বন্ধুসকল? এয়া চাওক, একদম মছলা চছলা উতলি আছে। এয়া মাংস দেখিছে নাই? মাংস আপুনি দেখাইছিলোঁ মাংস। তো বন্ধুসকল, এয়া চাওক, আমাৰ বুচুকাই গান গাই আছে। কেনেকুৱা গান গাইছে? বাবা তোমাৰ দৰবাৰে চব পাগলেই খেলা, সেই গানটো মানে আমাৰ বুচুকাই মানে গাই আছে। শুনকচোন আপোনালোকে। তো এতিয়া আমাৰ মানে শাক চাক বনাই মানে অলৰেডি হৈ গ'ল। এতিয়া খাই বৈ মানে আজি ৰাতিটো শুওঁ আৰু কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক। তো বন্ধুসকল, এতিয়া লাহেকৈ ৰাতিপুৱা হৈ গ'ল। চ' দেখিছে কুঁৱলী চুঁৱলী পৰিছে, আমাৰ মেজিটো মানে জ্বলাইছে তাত। ব'লক এতিয়া মেজি ফুৱাবলৈ যাওঁ ৰাতিপুৱা। লোকৰ মেজি ফুচ ফাচ, আমাৰ মেজি ধুমধাম। আপোনালোকৰ এই কথাটো মনত আছেনে নাই? আছেনে নাই? এই যে মেজি জ্বলা সময়ত এই কথাটো কওঁ যে আমি কিন্তু কওঁ দেই, আপোনালোকে কয় নাই? বন্ধুসকল, আপোনালোকে জানেই চাগে, ৰাতিপুৱা মানে উৰুকাৰ নিশাটো যোৱাৰ পিছত ৰাতিপুৱা শুই উঠি আপোনালোকে কি দেখে? মানে আমাৰ গাঁও অঞ্চলত বেছি হয়, এইটো বেলেগ চহৰীয়া অঞ্চলত কেনেকুৱা হয় নাজানো, কিন্তু আমাৰ গাঁৱৰ অঞ্চলত মানে ৰাতিপুৱা শুই উঠি এইবিলাক দেখিছে নাই? জপনা চপনা ভাঙি পিনি ইয়াত পেলাই থৈ দিয়ে। মানে জপনা চপনা মানে ভাঙি মানে একদম চব মেজি পৰে, কিছুমানে এনেকৈ পুৰি পেলাই থৈ যায়। এখন জপনা দেখিছে নাই? চাওক, এখন জপনা কি কৰি দিলে। এনেকুৱা গোটেই হাঁহ মুৰ্গী পাৰ, তাৰপিছত জপনা জেউৰা এইবিলাক মানে চুৰ কৰি আনি পিনি মানে মেজি বিহুত মানে সেনেকৈ পুৰে। আৰু এইখন মানে ভাঙি থোৱা আছে, এখন দেখিছে? এখন জপনা দেখিছে নাই? গোটেই একদম এটা ফাইল, মানে গোটেই ফাইলটো উঠাই দিলে মানে। তো
বন্ধুসকল এতিয়া চাব এইখন জপনাখন নাই চাওক জিঙাখন নাই মানে কালি ৰাতি মানে চবেই উঠাই দিলে জপনাখন মানে গোটেইখন উঠাই দিলে গোটেই ফাইলটোৱে উঠাই দিলে চাব দেই ৰ'ব এইফালে গোটেই জপনা চপনা চব মানুহৰ ঘৰতে উঠাই দিছে মানে এইখন দেখিছে নাই এইফালৰ জপনাখন আছে ইফালৰ জপনাখন নাই চব উঠাই দিলে ৰাতি এইফালৰখন আছে দেখিছে নাই এইখন চাগে বন্ধুসকল মাঘৰ বিহুটো মানে এনেকৈ গ'ল আমিও মানে লোকৰ ঘৰত এনেকৈ চুৰটো কৰিলোঁ অকণমান চকমান আমিও মানে অলপ চলপ দিলোঁ তো মাঘৰ বিহুটো আমাৰ এনেকুৱাই গ'ল আপোনালোকৰ কেনেকুৱা গ'ল আপোনালোকে কমেণ্ট কৰি জনাব চ' আজি ভিডিঅ'টো ইমানতে তো বাই বাই